নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোক সকলোকে টি ডিবল বুলি স্বাগতম জনাইছোঁ আৰু মাঘ বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি মাঘ বিহু গমে পাইছে, তো মন্দিৰলৈ যাই আছোঁ মাঘ বিহু বুলি। আজি হৈছে মোৰ বাৰ্থডে উইচ কৰা সকলো বন্ধু বান্ধৱীলৈ ভিডিঅ'টোৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইফালে মন্দিৰৰ পতাকা উত্তোলন কাম আৰম্ভ হৈ গ'ল। আৰু এইফালে পতাকা উৰুৱা কাৰ্যসূচী হৈ গৈছে, এতিয়া মেজি প্ৰজ্বলন কৰিব। আৰু গতিকে সকলো ৰাইজে যেন মাঘ বিহুটো এইবাৰ এইফালে মেজি জ্বলোৱা হৈ গৈছে। আৰু এইফালে আছে আমাৰ কৃষ্ণ ভিডিঅ'টাও আছে, তো আৰু বিশেষ কাৰ্যসূচী আছে, চাই থাকিব আৰু ভিডিঅ'টো। আপোনালোকে গমেই পাইছে আজি বাৰ্থডে, তো এতিয়া যাই আছোঁ গৰখীয়া মন্দিৰলৈ সৰভোগত, তো চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে। আৰু এইফালে তেল ডিপু পাই গ'লোঁ, তেল ভৰাব লাগিব। আৰু এয়া হৈছে আমাৰ বৰপেটা ৰোডৰ ভিৰ। চাওক আৰু আমাৰ বৰপেটা ৰোডৰ ভিৰ কিমান ভিৰ। আৰু আহি সৰভোগ টাউন, আৰু আহি গেট এখন পাই গ'লোঁ। আৰু মানুহৰ ভিৰ চাওক, ইয়াৰ পৰাই ভিৰ। আৰু গাড়ী চাড়ী পাৰ্কিং কৰি ৰাখিলোঁ ইয়াতে। এতিয়া যাই আছোঁ খোজকাঢ়ি আৰু মানুহ চাওক আপোনালোকে, এইটো মানুহ কিমান মানুহ হৈছে চাওক। আৰু পূজাৰ কাৰণে লৈ ল'লোঁ। আৰু ইফালে ভিতৰত ইয়াতে প্ৰসাদ ৰখা কেন্দ্ৰ কৰি ৰাখিছে, ইয়াতে ৰাখিব পাৰিব। আৰু ইফালে চাকি দি আছে। লগতে তাতে হেৰি হয়, ইয়াৰ কলাখান লাগে আৰু
আৰু এইফালে মানুহ চাওক আৰু কিমান আহিছে পূজা কৰিম বুলি কিমান মানুহ আহিছে আৰু এইফালে চাওক আৰু বহুত ধুনীয়াকৈ ৰাখিছে ইয়াতে আছোঁ হৰদৈচিৰ তলত তো আহিব আপোনালোকক এইবিলাক যি বিহুৱানবিলাক কান্দে এইবিলাক দেখিছে যে বিহুৱানবিলাক আহিব আৰু এইফালে পূৰা ফটোশ্বুট হৈ আছে আৰু এইফালে পজ হৈ আছে এইফালে ফটোশ্বুট আৰু এইটোৱে হৈছে পুখুৰীটো বহুত ডাঙৰ পুখুৰী আপোনালোকে আহিব আহিলে দেখা পাব কাছ চাছ আছে আৰু ইয়াতে আৰু প্ৰসাদ লৈ যাই আছোঁ পুখুৰী পাৰে পাৰে আৰু মোৰ লগত আছে এইবিলাক ইফালে আছে দীপ অৰবিন্দ দা ইফালে আছে বহুকেইজন আৰু তো বহুকেইজন আছে যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকৰ লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চাই আছে যদি ফেচবুক পেজটো ফ'ল' কৰি দিব তো আজিলৈ মানে